নমস্কাৰ বন্ধুসকল আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক হিয়াভৰা নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আপোনালোকৰ এই নতুন বছৰে যাতে অলেখ সুখ আৰু সমৃদ্ধি জীৱনত ভৰি পৰে যেহেতু নতুন বছৰ তো আমি চেষ্টা কৰিলে আজিৰে পৰা আমাৰ জীৱনৰ কিছুমান হাল সলনি কৰি সুস্থ থাকিব পাৰোঁ যেনেকৈ ৰাতিপুৱা যদি আমি উঠি খালী পেটত মানিমুনি পাত খাওঁ মানিমুনি পাত প্ৰায় মানুহৰে ঘৰত থাকে আৰু সকলোৱে আমি চিনি পাওঁ মানিমুনি পাত 4-5টামান লৈ অলপ গুড়ৰ সৈতে চুবাই খাই এগিলাচ কুহুমীয়া গৰম পানী খাব এই মানিমুনি পাত যদি আমি প্ৰতিদিনে খাওঁ তেতিয়াহ'লে যিসকল ব্যক্তিৰ ক্ৰনিক প্ৰব্লেম আছে পেটৰ বা গেছৰ সমস্যা আছে আলচাৰ সমস্যা আছে লিভাৰৰ সমস্যা আছে কোষ্ঠকাঠিন্যৰ সমস্যা আছে ভোক নলগা সমস্যা আছে বা জণ্ডিছ বা এনেধৰণৰ পেটৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে খুব সোনকালে তেওঁলোকৰ এই সমস্যাখিনি দূৰ হ'ব কেৱল প্ৰতিদিনে খালী পেটত মানিমুনি পাত ৰাতিপুৱা খাব অলপ গুড়ৰ সৈতে চুবাই খাব চাব খুব ভাল ফল পাব ধন্যবাদ